নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ বন্ধুসকল এছএছসিৰ ফালৰ পৰা এটা ইম্পৰ্টেন্ট আপডেট আহিছে আৰু নোটিফিকেশনত কোৱা হৈছে The Staff Selection Commission has successfully conducted the Constable GD in CAPF NIA SSF and Rifleman GD in Assam Rifle Examination 2018 from 11 February to 11 March for 18 days. Last shift of the examination was completed today at 7:30 hours. The silent feature of the examination are given in the table below. तो यात कोৱা হৈছে এছএছসিৰ কনষ্টেবল জিডি সিএপিএফ এনআইএ এছএছএফ এণ্ড ৰাইফলমেনৰ কাৰণে যে এক্সাম পতা হৈছিল 2018 11 ফেব্ৰুৱাৰীৰ পৰা 11 মাৰ্চলৈকে 18 দিনৰ কাৰণে পতা হৈছিল আৰু 11 মাৰ্চত ইয়াৰ এক্সামটো শেষ হয় বুলি কৈছে ইয়াতে তাৰ পিছত কৈছে ইয়াতে প্ৰথমতে টোটাল নাম্বাৰ অফ ৰিপৰ্টেড ভ্যাকেন্সিজ অৰ্থাৎ ভ্যাকেন্সি কিমান আছিল ইয়াতে দিয়া হৈছে তো ভ্যাকেন্সি আছিল ইয়াতে 58373 তাৰ পিছত দিয়া আছে টোটাল নাম্বাৰ অফ ৰেজিষ্টাৰ্ড ক্যান্ডিডেট অৰ্থাৎ কিমানজন ক্যান্ডিডেটে এপ্লাই কৰিছিল ইয়াতে দিয়া হৈছে তো দিয়া হৈছে ইয়াতে 52,20,335 জন ক্যান্ডিডেটে ইয়াৰ কাৰণে এপ্লাই কৰিছিল তাৰ পিছত 3 নম্বৰ দিছে নাম্বাৰ অফ ক্যান্ডিডেট এপিয়াৰ্ড ইন দা এক্সামিনেশন অৰ্থাৎ কিমানজন ক্যান্ডিডেটে এক্সামত বহিছিল তো ইয়াতে দিয়া হৈছে এক্সামত বহা ক্যান্ডিডেটৰ সংখ্যা দিয়া আছে 3,41,284 তাৰ পিছত দিয়া আছে ওভাৰঅল পাৰ্সেন্টেজ অফ এটেন্ডেন্স অৰ্থাৎ কিমানজন এটেন্ডেন্স হৈছিল তাৰে পাৰ্সেন্টটো হৈছে 58.26% তাৰ পিছত দিয়া আছে নাম্বাৰ অফ শিফট অৰ্থাৎ কিমানটা শিফট এক্সাম হৈছিল তো নাম্বাৰ অফ শিফট দিয়া আছে 54 পাৰ ডে হৈছিল তিনিটাকৈ শিফট তাৰ পিছত নাম্বাৰ অফ এক্সামিনেশন ভেন্যুজ দিয়া আছে 297 নাম্বাৰ অফ সিটিজ অফ এক্সামিনেশন দিয়া আছে 125 তাৰ পিছত নাম্বাৰ অফ ষ্টেটস দিয়া আছে 31 অৰ্থাৎ 31 খন ষ্টেটত এক্সামটো কন্ডাক্ট কৰা হৈছিল তাৰ পিছত দিয়া আছে টেন্টেটিভ ডেট ফৰ ডিক্লেৰেশ্যন অফ ৰিজাল্ট অৰ্থাৎ ৰিজাল্ট কিমান তাৰিখে দিয়া হ'ব ৰিজাল্ট দিয়া হ'ব 31/5/2019 অৰ্থাৎ 31 মেত ৰিজাল্ট ঘোষণা কৰা হ'ব তো বন্ধুসকল এইখনে আছিল নোটিফিকেশন তো বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ